নমস্কাৰ সকলোকে মৰম ভালপোৱা আৰু সেৱা জনাই আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এইটো হ'ল আজি মোৰ ছেকেণ্ড ব্লগ। প্ৰথম ব্লগটো দিছিলোঁ যোৱাকালি গাহৰি মাংস বনোৱা গাহৰি মেইন, আৰু আজি হ'ল ছেকেণ্ড ব্লগ, যিটো হ'ব মোৰ পৰিচয়। মোৰ সম্পূৰ্ণ নাম শ্ৰী দিগন্ত ৰাজা। মোৰ ঘৰ গুৱাহাটী মালিগাঁও। বৰ্তমান মই আছোঁ এতিয়া জাগিৰোডত ঘৰ এটা বনাই আছোঁ সৰুকে। তাৰে কামতে মই দুবছৰ ধৰি জাগিৰোডত থকাৰ দৰে ক'ব পাৰিম। বাকী গুৱাহাটীতে মোৰ পঢ়া শুনা, স্কুল কলেজ চব গুৱাহাটীতে কৰিছোঁ। প্ৰাইভেটলি মিউজিকৰ কোৰ্চ কৰিছোঁ, চাউণ্ড ৰেকৰ্ডিং, ইঞ্জিনিয়াৰিং এইবোৰ প্ৰাইভেটলি কৰিছোঁ। বাকী মোৰ ঘৰত মোৰ মা, জেঠাই, ভণ্টি, মোৰ ৱাইফ, মই আৰু আইতা থাকোঁ। ছয়জনে আছোঁ বৰ্তমান, আৰু এতিয়া আমি জাগিৰোডত আছোঁ তিনিজন, গুৱাহাটীত আছে তিনিজন। ইউটিউব চেনেলটো একচুৱেলি মই খুলিছোঁ, ইয়াত মোৰ কোনো লগ মানে জাগিৰোডত মোৰ কোনো লগ নাই। চ' ইয়াত বিৰাট বৰ লাগি থাকে। চ' সেইকাৰণে ভাবিলোঁ ইউটিউব চেনেল এটা খুলিম। হয়তো জাগিৰোডৰ যদি কোনোবা ছাবস্ক্ৰাইবাৰ বা কোনোবা মোৰ ফ্ৰেণ্ড পাওঁ, ত' হয়তো তেওঁলোকৰ লগত চিনাকি হ'ম, কথা বতৰা পাতিম, ভাল লাগিব। যিহেতু ইয়াতে মই একদম নতুন, ইয়াত মই কাকো চিনি নাপাওঁ। ত' হয়তো এনেকৈ চিনাকি হৈ ইজনৰ সিজনৰ লগত কথা বতৰা পাতিব পাৰিম, মনৰ কথা শ্বেয়াৰ কৰিব পাৰিম, ভাল লাগিব থাকি। ইউটিউবত কেনেকৈ ভিডিঅ' বনায়, ইউটিউবত কেনেকৈ ভিডিঅ' দিয়ে, কেনেকৈ আপলোড কৰে, এইবোৰ মই একো জনা নাছিলোঁ। ইউটিউবৰ ভিডিঅ'বোৰ চাই এনেকৈ শিকিছোঁ। চ' যোৱাকালি চেনেলটো খুলি প্ৰথম ভিডিঅ' দিলোঁ, আজি এইটো ছেকেণ্ড। ত' আশা কৰিছোঁ ভিডিঅ'বিলাক চাব আপোনালোকে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আগুৱাই লৈ যোৱাত সহায় কৰিব। মোক একচুৱেলি ফ্ৰেণ্ড লাগে, ফ্ৰেণ্ড বনাই ভাল পাওঁ আৰু ফ্ৰেণ্ডৰ লগত থাকি ভাল পাওঁ। ভিডিঅ'টো আৰু বেছি লম্বা নকৰোঁ, ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। দি থাকিম ৰেগুলাৰ ব্লগছ, কি খাওঁ, কি কৰোঁ, কি নকৰোঁ, সকলোৱে যেনেকৈ ভিডিঅ'বোৰ বনাই ইউটিউবত দিয়ে। চ' ময়ো ট্ৰাই কৰিম মোৰ পাৰ্চনেল লাইফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ। চ' আজিলৈ ইমানেই, ধন্যবাদ, জয় অসম।